Hello everyone, welcome back to my channel Trina's vlog. Guys, আজি ক্লাস শেষ কৰি আহি গলো আৰু এতিয়া মানে আজি বহুত সময় অফ পাই গলো সো আমি এতিয়া গৈ আছো ঘুৰিবলৈ নাজানো ক'ত যাও কিন্তু ধুনিয়া এটা ঠাইলৈকে গৈ আছো আপোনালোকে বলক ধুনিয়া ভিউৰ মাজে মাজে আমি গৈ আছো তো আমাৰ লগত বলক আৰু এনজয় কৰক এই ধুনিয়া ঠাইখিনি ডিসাইড কৰিলো যে আমি এতিয়া গৈ আছো জুঙাল বলহুলৈকে তো চাই থাকক জুঙাল বলহু ঠাইটো পুৰা বহুত বেছি ধুনিয়া হয় আপোনালোক আহিছে নাই গম নাপাও যদি আহা নাই তেতিয়াহলে আপোনালোকে চাই পেলাই মানে আহিব মন যাবই খাটাং লগৰ কিটা গৈ পালে গৈ আগত আৰু আমি এতিয়া যাও তো বলক পাই গলো আমি জুঙাল বলহু আৰু এইগিটা দেখিছে ইমান মস্ত ডাঙৰ পুখুৰী মানে আহোতেও আমি কমেও 1 কিলোমিটাৰ মান ৰাস্তা আমি জুঙাল বলহুৰ পুখুৰী গিটাই পাই আহিলো আৰু ফাইনালি আমি পাই গলো জুঙাল বলহুৰ যিখিনি অকনমান পাৰ্ক বনোৱা আছে সেই ঠাইখিনি তো সিহঁতে গল ওপৰত আৰু ময়ো গৈ আছো তো বলক যাও ইয়াৰ ওপৰলৈকে আৰু জুঙাল বলহুৰ লগত দেখা আপোনালোকক কিমান ধুনিয়া পাৰ্কখিনি মানে অকমানিকে বনাইছে কিন্তু ধুনিয়াকে বনাইছে আৰু বলক তো এখন হৈছে জুঙাল বলহুৰ মানে মিনি পাৰ্কখনৰ ৱালখন হেনেকে দেখা দিছো আৰু এফালে আছে পুখুৰী আৰু হিফালেও আছে পুখুৰী আৰু এতিয়া বলক মই গৈ আছো হেৰে টিকেট কাটিলে অলৰেডি পইচাটো মই দি দিছো মানে বাকি অলপ পিছতকে দিম এইখনে হৈছে জুঙাল বলহু এই পাৰ্কখনৰ গেটখন আৰু বলক এই লেখাখিনিৰ লেফ্টৰখিনি দেখিছে এইখিনি অসমীয়াত লিখা আছে আৰু ৰাইটৰখিনি দুৱান ভাষাত লিখা আছে হয় ইংলিছত লিখা আছে কিন্তু দুৱান ভাষা ইয়াতে পাৰ্কখনৰ লগত জড়িত নিয়ম কানুনবিলাক লিখা আছে আপোনালোকে ভালকে পঢ়ি ল'ব কাৰণ যদি হে কেতিয়াবালৈ আহিম বুলি ভাবে তেনেহলে আপোনালোকৰ কামত আহিব পাৰে এই নিয়ম কানুনখিনি এই দাদাজনে গেটখন সকলো সময়তে বন্ধ কৰি ৰাখে যেতিয়া মানুহ আহে চাবৰ কাৰণে তেতিয়া টিকেট কাটে আৰু টিকেট কাটাৰ হোৱাৰ পিছতহে গেটখন খুলি দিয়ে তাৰ পিছত আকৌ বন্ধ কৰি থৈ দিয়ে আৰু গাইস টিকেটৰ দাম বহুত বেছি নহয় মাত্ৰ 10 টকা গতিকে ভয় খাব নালাগে বহুত বেছি দাম বুলি কৈ দিলো আৰু আপোনালোকৰ ইনফৰমেশনৰ কাৰণে এইখিনি যদি আপোনালোকে নদী বুলি ভাবিছে তেনেহলে ভুলকে ভাবিছে কাৰণ এইটো হৈছে জুঙাল বলহু দিনৰে পুখুৰী বহুত ডাঙৰ মানে বহুত দীঘল এইটো পুখুৰী পৰিবেশটো চাওক ইমান ধুনিয়া আৰু শান্তিময় গতিকে আপোনালোকে ইয়াতে আহি বহিব পাৰিব বহুত সময় আৰু মাত্ৰ 10 টকাহে দিব লাগে গতিকে একো নাই আৰু আহিব পাৰে ইয়াতে দেখাই নাপাও মুখ দেখিলে জুঙাল বলহুক নেদেখে জুঙাল বলহুক দেখিলে মুখ নেদেখে গাইস জুঙাল বলহুৰ বিষয়ে মোৰ বহুত বেছি নলেজ নাই কিন্তু যি অলপমান আছে শুনামতে তেওঁ এজন ৰজা আছিলে আৰু বৰ্তমানৰ নগাঁও জিলাত তেওঁৰ ৰাজ্য আছিলে আৰু বৰ্তমান নগাঁওৰ মৌজাত তেওঁৰ ৰাজধানী আছিলে আৰু তেওঁৰ ৰাজধানীৰ ওচৰতে হেনো তিৱা আৰু কছাৰীসকলৰ ৰাজ্য আছিলে গতিকে বহুতবাৰ মানে কছাৰীসকলৰ লগত তেওঁৰ যুদ্ধ হৈছিল আৰু শুনামতে এনেকুৱা এখন যুদ্ধতে তেওঁৰ মৃত্যুবৰণ কৰিছিল
আৰু কিছুমান লোকৰ কথা শুনিব পোৱা যায় যে তেওঁৰ যুদ্ধৰ দিনাই হেনো তেওঁৰ ঘৈণীয়েকে তেওঁৰ তৰোৱালখন লুকুৱাই থৈ দিছিল কাৰণ ঘৈণীয়েক শত্ৰুপক্ষৰ লগত জড়িত আছিল আৰু তেওঁক মাৰিবৰ কাৰণে তেওঁলোকত বিয়া হৈছিল এইবোৰ আৰু মুখে মুখে বাগৰা কথা গাইজ কিবা সঁচা কিবা মিছা সো গাইজ এতিয়া আমি যাব ওলালো কেনেকুৱা লাগিল বাই বাই মজা লাগিছে আপোনালোকে আহিব বহুত বেছি ধুনীয়া হয় ঠাইখিনি মানে সৰুকে হ'লেও বহুত বেছি ধুনীয়া বহুত শান্তিৰ ঠাই আৰু আমি বহুত সময় থাকিলোহেঁতেন কিন্তু এতিয়া আমাৰ ওচৰত একেবাৰে সময় আমি ঘপককৈ প্লান কৰি আহি গ'লোঁ চ' আমি যাব ওলালোঁ আৰু আপোনালোকে যদি বিচাৰে ইমান এনেকুৱা শান্তি ঠাই তাত আহি অলপ সময় থাকিবৰ কাৰণেতো আপোনালোকে আহিব পাৰে বাই বাই চ' গাইজ আমি যাব ওলালোঁ আৰু যাওঁতে যাওঁতে মই ভাবিছোঁ যে আপোনালোকক ইয়াৰ লোকেশ্যনটো আপোনালোকক বুজাই দিওঁ এতিয়া যে আমি গৈ আছোঁ আমাৰ লেফ্টৰ ফালে গ'লে আমি পাম নগাঁও আৰু ৰাইটৰ ফালে গ'লে আমি পাম মৰিগাঁও এইটো মানে হাইৱে হয় একদম গুৱাহাটীলৈকে এতিয়া যে আমি গৈ আছোঁ আমি একচুৱেলি ঘূৰিবৰ কাৰণে আমি নগাঁৱৰ ৰাস্তাটোৰ ফালে আমি যাব লগা হৈছে এইফালে ঘূৰিব পাৰিম আগত তো আপোনালোকে যদি সেই নগাঁৱৰ ফালৰ পৰা আহে তেনেহ'লেতো আপোনালোকে ৰাইট ছাইডে পাব আচ্ছা আৰু আপোনালোকে মৰিগাঁৱৰ ফালৰ পৰা আহিলে আপোনালোকে আপোনালোকৰ লেফ্টত পাব এই পাৰ্কখন So guys, আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু এইখিনিতে শেষ কৰিছোঁ বাই বাই